নমস্কাৰ আসাম লাইভ 7ৰ বিশেষ অনুষ্ঠান আলাপৰ মজলৈ সকলোকে স্বাগতম জনাইছো চিকিৎসা সেৱা কেৱল এটা বৃত্তিয়ে নহয় চিকিৎসা সেৱা হ'ল সমাজ সেৱা তথা মানৱ সেৱা সমাজৰ এনে বহু চিকিৎসক আছে যি সমাজ সেৱাৰ নামত মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গিত কৰি আহিছে আজি আমি আপোনালোকক চিনাকি কৰি দিব লৈছো সমাজৰ এনে এজন বিশিষ্ট সমাজ সেৱক তথা চিকিৎসক লগতে এজন সাহিত্যিকো তেখেত হৈছে ডাক্তৰ ৰুবুল চন্দ্ৰ বৰুৱা আগৰীয়া আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ আপোনাৰ লগতে নিউজ লাইভ 7ৰ সমূহ দৰ্শকবৃন্দ মোৰ স্বাগতম জনাইছো ধন্যবাদ আমি গম পাইছো আপুনি শৈশৱ কালৰ পৰা প্ৰতিষ্ঠিত হোৱালৈকে যথেষ্ট সংগ্ৰামৰ মাজেৰে আপোনাৰ এই জীৱন যাত্ৰা আগবাঢ়িছে আপোনাৰ শৈশৱ কালৰ শিক্ষা জীৱনৰ পৰা আপুনি চিকিৎসক হোৱালৈকে এই ক্ষেত্ৰত আপোনাৰ যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে আপুনি আগবাঢ়িবলগীয়া হৈছে আমাৰ আসাম লাইভ 7ৰ দৰ্শকসকলক উদ্দেশ্যি আপোনাৰ এই সংগ্ৰামী জীৱন যাত্ৰাৰ বিষয়ে দুআষাৰ কওকচোন হয় মই খনিকৰ গাঁৱত মোৰ জন্ম বোকাপানী মাটিক লৈ আৰম্ভ হৈছে জীৱন আৰু খনিকৰ গাঁৱৰ যি চাইয়াপুখুৰী 71 নং চাইয়াপুখুৰী প্ৰাথমিক বিদ্যালয় সেই বিদ্যালয়তে মোৰ প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিলোঁ আৰু সেই বিদ্যালয়তে চতুৰ্থ শ্ৰেণীলৈকে পঢ়ি মই আমগুৰি আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিকৰ পৰা 1988 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু এই গোটেই স্কুলীয়া জীৱনটোত বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত আছিল আৰু এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ হিচাপে যথেষ্ট কষ্টৰে আমি পঢ়িবলগীয়া হৈছিল ঘৰত গাঁৱলীয়া জীৱন বিভিন্ন ধৰণৰ কামৰ মাজেদি আমি আগবাঢ়িছিলোঁ সেই সময়ত বৰ্তমান সময়ৰ দৰে চৰকাৰী সা সুবিধাও হয়তো ইমান নাছিল সীমিত আছিল চৰকাৰী সা সুবিধা সীমিত আছিল আমি এলপি স্কুলত পঢ়োঁতে আমি হুদাভৰি আহিছিলোঁ আৰু ঘৰৰ পৰা বস্তা লৈ আহি পঢ়িছিলোঁহি আৰু তেতিয়া কোনো বেঞ্চ ডেস্ক নাছিল বহুতে দান দিয়ে বেঞ্চ ডেস্ক এনেকৈ পঢ়িছিলোঁ তাৰপিছতে সেই এলপি স্কুলৰ পৰা আমি বিটি দিবলৈ গৈছিলোঁ আৰু তাৰপিছতে আমি ধৰি লওক হেমচন্দ্ৰদেৱত অধ্যয়ন কৰিছিলোঁগৈ আৰু তাত এই আমাৰ সৰুৰ পৰাই এটা সাহিত্যৰ প্ৰতি মন আছিল আৰু তেতিয়া হাইস্কুলত পঢ়ি থকা অৱস্থাতে কুঁহিপাত নামৰ এখন আমাৰ মুখপত্ৰ আছিল সেই মুখপত্ৰখনত মই 1987 চনত সংখ্যাটোৰ কুঁহিপাত সংখ্যাটোৰ মুখপত্ৰৰ সম্পাদক আছিলোঁ তাৰ পাছত আপোনাৰ উচ্চ শিক্ষা ক'ত আৰম্ভ হৈছে মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত যোৰহাট চৰকাৰী বালক বিদ্যালয়ত হাই ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন লৈছিলোঁ আৰু তাতেই হাই ছেকেণ্ডেৰী ছায়েন্স উত্তীৰ্ণ হৈছিলোঁ আৰু তাত যেতিয়া পঢ়িছিলোঁ তাত মানে বহু মানুহে তেতিয়া ধৰি লওক ভালকৈ পাছ কৰাৰ পিছতে বিভিন্ন আমাক মোক ছাৰহঁতো কৈছিলে কটন কলেজলৈ যাব কৈছিলে বা বেলেগ ভাল কলেজত পঢ়িব কৈছিলে কিন্তু আমাৰ যিহেতু আৰ্থিকভাৱে অলপমান অসুবিধা আছিলে কাৰণ মই সেই বছৰ হাইস্কুল শিক্ষান্ত বিদ্যালয়ত উত্তীৰ্ণ হৈছিলোঁ সেই বছৰে আমাৰ দেউতাৰ এটা সৰু চাকৰি আছিলে যদিও তেওঁ সেই বছৰে অৱসৰ গ্ৰহণ কৰিছিলে 1988 চনত আৰু সেইকাৰণে মই সেইখিনি সপোন সামৰি পেলাই যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলতে পঢ়িবৰ সিদ্ধান্ত লৈছিলোঁ কাৰণ তাত অলপমান খৰচ পাতি কম আছিল হোষ্টেলৰ খৰচো কম আছিল বা ধৰি লওক শিক্ষাৰ খৰচো কম আছিল আৰু তাতে হোষ্টেলত থাকি মই পঢ়িছিলোঁ হোষ্টেলত থকা অৱস্থাত এটা উল্লেখযোগ্য কিছুমান কথা আছিল আমি বহু ধৰণৰ তাত এখন ডাঙৰ স্কুল য'ৰ পৰা বিভিন্নজন সাহিত্যিক ওলাই গৈছে বিনন্দ বৰুৱা চৈয়দ আব্দুল মালিক ইত্যাদি নাম জ্বলা বহু লোকে তাত পঢ়ুন গগৈ পৰা আদি কৰি বহু লোকে সেইখন বিদ্যালয়ত অধ্যয়ন কৰিছিলে সেইখন বিদ্যালয়ৰ হোষ্টেলত আছিলোঁ তাতে থাকোঁতে হোষ্টেলত আমি প্ৰথম এটা নতুন এটা বস্তু আৰম্ভ কৰিছিলোঁ মই কথাসমূহত কৈছোঁ যে আমাৰ কিয় হোষ্টেলত যোৱাৰ লগে লগে তাতে আগৰ এটা নিয়ম আছিল যে প্ৰত্যেকজন নিউকমাৰৰ পৰা 200 টকাকৈ লয় আৰু মাংস ভাত খোৱা হয় কিন্তু আমি যি বছৰ আমি মানে ছেকেণ্ড ইয়েৰলৈ পাইছোঁ তেতিয়া মোৰ বন্ধুসকলৰ সৈতে আলোচনা কৰি পেলাই আমি সিদ্ধান্ত কৰিলোঁ যে আমি ল'ৰা ছোৱালীখিনিৰ পৰা সেই পইচাটো ল'ম লৈ পেলাই কিন্তু আমি সেই মাংস খোৱাৰ কাৰোবাৰ নকৰোঁ যে আমি নতুন সৃষ্টিমূলক এটা কাম কৰিম আৰু সেই বছৰৰ পৰাই মোৰ সম্পাদনাত এখন আমি ৱাল মেগাজিন উলিয়াইছিলোঁ হোষ্টেলত আৰু সেইখন নবাৰুণ নামত আৰু সেইখন পিছলৈকে বহুত দিনলৈকে আমাৰ পিছৰ প্ৰজন্মৰ চলাই আছিলে আৰু সেই বিদ্যালয়ত থাকোঁতে কিছুমান অভিজ্ঞতা আছিল আমি বিভিন্ন ধৰণৰ আন্তঃৰাজ্যিক কম্পিটিশ্যনত জইন কৰাৰ সুবিধা পাইছিলোঁ আৰু সেইমতে পুৰস্কৃত হৈছিলোঁ তাত থাকোঁতে তাৰপাছত আপোনাৰ এই যি চিকিৎসা সেৱাত আপুনি কি ধৰণে আগবাঢ়িলে তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মোৰ দুটা মই সপোন লৈছিলোঁ সঁচা কথা ক'বলৈ এটা ভাবিছিলোঁ যে পদাৰ্থ বিজ্ঞানত
যে মই গৱেষণাৰ লাইনত যাম বুলি ভাবিছিলোঁ আৰু সেইটো ক্ষেত্ৰতো মোৰ নিজৰ এটা মনোবৃত্তি আছিল যে মই আমুক কলেজত পালেহে মই পঢ়িম কিন্তু মই যিখন কলেজৰ কথা ভাবিছিলোঁ অৰ্থাৎ মানে যোৰহাট ছায়েন্স কলেজত তাত মোৰ অকণমান কিবা প্ৰব্লেমৰ কাৰণে তাত ঠিক নাপাইছিলোঁ মই আৰু নোপোৱাৰ কাৰণে কি হ'ল মই চিকিৎসা সম্পৰ্কত চিকিৎসা বৃত্তিত অধ্যয়ন কৰিবলৈ মন মেলিলোঁ সৰুৰে পৰাই মোৰ মানে কি হয় যিটো MBBS যিটো চিকিৎসা বৃত্তি সেইটোৰ প্ৰতি মোৰ সিমান ইচ্ছা নাছিল চৌপাতত ক'বলৈ গ'লে অলপমান অনীহা আছিলে আৰু সেইকাৰণে মই নিজৰ হেৰিয়ৰ ক্ষেত্ৰতো মই সৰুৰে কোনো ট্ৰিটমেণ্ট কৰা নাছিলোঁ ভেকচিন দিবলৈ গ'লো মই পলাওঁ আগতে স্কুলত থাকোঁতে তেনেকুৱা নিচিনা কিছুমান কথা আছিল আৰু সেইকাৰণে চিন্তা চৰ্চা কৰি পেলাই খা খবৰ কৰি পেলাই তেতিয়া মই হোমিওপেথিক চিকিৎসা পদ্ধতিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ আৰু এইটো কাৰণে যদি খুব কম পইচাতে আমাৰ সাধাৰণ মানুহখিনিক চিকিৎসা কৰিব পাৰি আৰু যদি প্ৰয়োজন হয় কেতিয়াবা মই ধৰি লওক বিনামূলীয়াকৈও সাধাৰণ মানুহখিনিক সেৱা কৰিব পাৰিম এই ধৰণে ভাবি পেলাই মই সেই চিকিৎসা পদ্ধতিটোত তাৰপাছত আপুনি হোমিওপেথিক এই চিকিৎসা পদ্ধতিলৈ আহিলে আপুনি এই কথা প্ৰসংগতে আমাৰ জানিব পাৰিছো যে আপুনি এই যি চিকিৎসা সেৱা আপুনি কেৱল বৃত্তিমূলক হিচাপে নলৈ আপুনি সমাজ সেৱা তথা মানৱ সেৱাৰ ওপৰত লৈছে আপুনি বিভিন্ন ধৰণৰ চিকিৎসা শিবিৰ পালিছে আমি জানিব পাৰিছো আপুনি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় এই ক্ষেত্ৰত আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে আপুনি সম্পূৰ্ণ বিতংভাৱে কথাখিনি কওকচোন চিকিৎসা পদ্ধতি মানে মই আমাৰ যোৰহাট হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ত ডক্টৰ জেকেশ্বৰীয়া হোমিওপেথিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত মই স্বাধীনচিতীয়ভাৱেই কিবা এটা কৰিম বুলি আমগুৰি এখন 1997 চনত শুশ্ৰূষা হোমিও চিকিৎসাৰ গৱেষণা প্ৰতিষ্ঠান বুলি এটা চিকিৎসা সেৱা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলোঁ আৰু তাৰ যোগেদি যিমানখিনি মানুহক পাৰোঁ সহজ সৰলভাৱে চিকিৎসা প্ৰদান কৰি আছোঁ তাৰ মাজতেই বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগতে হওক বা নিজাববীয়াকৈ হওক মই সময়ে সময়ে বিভিন্ন উপলক্ষত বিনামূলীয়া চিকিৎসা সেৱী বিভিন্ন অনুষ্ঠানত যিবিলাক অলপমান ভিতৰুৱা অঞ্চল সেই অঞ্চলবিলাকত দি পেলাই হোমিওপেথিক চিকিৎসা পদ্ধতিটোৰ প্ৰতি সজাগতা বৃদ্ধিৰ কাৰণে আৰু তেওঁলোকৰ উপকাৰাৰ্থে কিছুমান আৰু মই ভাবো যে এইটো এটা চিকিৎসা বৃত্তিটো কেতিয়াও এটা প্ৰফেশ্যনেই নহয় এটা এটা মিছন আৰু মিছন হিচাপে ল'লেহে আমি আচলতে আমাৰ স্পিৰিট যিটো লক্ষ্য মানুহক সেৱা কৰাৰ লক্ষ্য মানুহক চিকিৎসাৰ যোগেদি আৰোগ্য কৰাৰ যিটো লক্ষ্য সেইটো উপনীত হ'ব পৰা যায় আৰু সেইকাৰণেই সেই মিছন হিচাপত লৈ পেলাই আগবাঢ়িব চেষ্টা কৰিছোঁ নাজানো এয়া ৰাইজে নিৰ্ধাৰণ কৰিব কিমান দূৰ সফল হৈছোঁ বা বিফল হৈছোঁ আৰু এইখিনিতে আপুনি এই কথাটো উল্লেখ কৰিলে ভাল পাম যে আপুনি যিহেতু আপোনাৰ যিখন ফাৰ্মাচী আছে ফাৰ্মাচীত আপুনি কোনোবা এটা বাৰত যিসকল অকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোকৰ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়ায় এই কথাটো আমাৰ মই এইটো ক'বলৈ পাই সুবিধা পাই খুব ভাল পাইছোঁ যে মই মোৰ চিকিৎসা শুশ্ৰূষা ক্লিনিকত প্ৰতি মাহৰ চতুৰ্থ মঙলবাৰে যিখিনি আৰ্থিকভাৱে অভাৱগ্ৰস্ত লোক সেই লোকসকলৰ বাবে যাৰ চিকিৎসা কৰিবলৈ পইচাৰ অভাৱ সেইখিনিক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ মই ব্যৱস্থা ৰাখিছোঁ আৰু এতিয়ালৈকে বহুকেইজনে তেনেকৈ উপকৃত হৈছে আৰু যিসকল ৰাইজে এতিয়াও নাজানে তেখেতলোকক মই আহ্বান জনাইছোঁ যে হোমিওপেথিক চিকিৎসা পদ্ধতিৰ যোগেদি তেখেতলোকৰ বহুত পুৰণা যিবিলাক অসুখ যিটো হয়তো পইচাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই সেইখিনি তেওঁলোকে খালি উপযুক্তভাৱে প্ৰমাণিত হ'লে ভাল তেনেকুৱা আমি দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে ডাঙৰীয়াই তেখেতৰ ক্লিনিকত প্ৰত্যেক মাহৰ চতুৰ্থ মঙলবাৰে যিসকল আৰ্থিকভাৱে দুৰ্বল লোক তেখেতলোকক বিনামূলীয়াভাৱে হোমিওপেথিক চিকিৎসাৰ প্ৰদান কৰি আহিছে আপুনিও যদি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু আৰ্থিকভাৱে দুৰ্বল বা আপোনাৰ অঞ্চলত যদি তেনেধৰণৰ কিছু লোক আছে যিসকল আৰ্থিকভাৱে দুৰ্বল অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে তেখেতে বৰুৱা ডাঙৰীয়াৰ ক্লিনিকলৈ আহিবানি প্ৰত্যেক চতুৰ্থ মঙলবাৰে প্ৰতি মাহৰ চতুৰ্থ মঙলবাৰে আহিব পাৰে আৰু চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰে এইটো আপুনি যথেষ্ট ভাল পদক্ষেপ লৈছে আমি আপোনাক অন্তৰৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰায় 25 বছৰীয়া এই চিকিৎসা সেৱা আপুনি চলাই নিছে 25 বছৰ প্ৰায় সম্পূৰ্ণ হৈছে এই 25 বছৰীয়া আপোনাৰ চিকিৎসা সেৱাৰ যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে আপুনি কওকচোন কি ধৰণৰ আপুনি অভিজ্ঞতাৰ সন্মুখীন হৈছে হয় বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ আচলতে আমাৰ চিকিৎসা বৃত্তিটোত যেতিয়া আমি কোনোবাজন ৰোগীক মুৰ্মুখ অৱস্থাৰ পৰা যেতিয়া এটা নতুন জীৱন দান দিব পাৰোঁ আৰু তেওঁ যেতিয়া আহি পেলাই কৃতজ্ঞতা জনাইহি সেয়াই আমাৰ বাবে ডাঙৰ প্ৰাপ্তি সেই সময়ত মানে ৰোগীজনে ভগৱানৰ লগত তুলনা কৰে
আপোনালোকৰ বাবে এটা হয়। বহুত ডাঙৰ প্ৰাপ্তি হয় আৰু মই নিজে সন্তুষ্ট যে মই হোমিওপেথিক চিকিৎসা পদ্ধতি অধ্যয়ন কৰি পেলাই এনেধৰণৰ কিছুমান দুৰাৰোগ্য ৰোগক আৰোগ্য কৰিব পাৰিছো আৰু সেইকাৰণে তাৰ কৃতিত্ব মোৰ হাতত নাই মই তাৰ নিমিত্ত মাত্ৰ হোমিওপেথিটোৱে তাৰ এটা কৃতিত্ব বহু কেন্দ্ৰত চিকিৎসা কৰি আৰোগ্য লাভ কৰা নাই সেই তেনেকুৱা ধৰণৰ বহু ৰোগীয়ে এই হোমিওপেথিৰ যোগেদি উপকৃত হ'ব পাৰে আৰু সেইকাৰণে যদি শুদ্ধ চিকিৎসাত কৰে শুদ্ধ পদ্ধতিত আগবাঢ়ে তেতিয়াহ'লে আগবাঢ়িব পাৰে আৰু তেনেধৰণৰ বহু ৰোগী আছে যিবিলাক বহু বাহিৰত চেন্নাইত ঘূৰি আহিছে বাহিৰত গৈ আমাৰ সাধাৰণ দৰৱ তিনি পানী খাই আৰোগ্য হৈছে তেনেধৰণৰ নাম কৰি পেলাই মই তেওঁলোকক হেৰি কৰিব নিবিচাৰোঁ এইখিনি বহুতে জানে আৰু তেনেধৰণৰ উপকৃত হৈছে বৰ্তমান সময়ত কভিড পৰিস্থিতি সময় 2019-20 পৰা আৰম্ভ কৰি বৰ্তমানলৈকে কৰোনাই যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই কভিডকালীন সময়ছোৱাত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা ল'বলগীয়া হৈছে চিকিৎসকসকলে এই সময়ছোৱাত আপোনাৰ বিভিন্ন ধৰণৰ ঠাইত আপুনি চিকিৎসা সেৱা আগবঢ়াবলগীয়া হৈছে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সৃষ্টি হৈছে এই সময়ছোৱাত আপুনি কি ধৰণৰ ঘাত প্ৰতিঘাত তথা অভিজ্ঞতাৰ সন্মুখীন হৈছে কভিড যেতিয়া কৰোনা যেতিয়া আহিছে তেতিয়া আমাৰ এটা ডাঙৰ আতংকৰ সৃষ্টি হৈছিলে সাধাৰণ জনসাধাৰণৰ মাজত যেনেকৈ আতংকৰ সৃষ্টি হৈছিলে তেনেকৈ চিকিৎসকসকলৰ মাজতো বহুতৰ মাজত আতংকৰ সৃষ্টি হৈছিলে আৰু যাৰ ফলস্বৰূপে বহু চিকিৎসকে চিকিৎসা বৃত্তিটোৰ পৰা আঁতৰি গৈছিলে তেনেকৈ ভয়তে হওক বা অন্য হেৰিতে হওক তেনে অৱস্থাতো মই আমাৰ ক্লিনিকত চিকিৎসা সেৱা বিনা দ্বিধাই দি আছিলোঁ আৰু এইকাৰণে দিছিলোঁ যে বহু যেতিয়া সেইটো সময়তো বহু মানুহৰ অসুখ হয় আৰু তেওঁলোকে কাৰ মুখলৈ চাব আৰু আমি যদি মন কৰি দিওঁ তেওঁলোকে কাৰ ওচৰলৈ যাব তেনেধৰণৰ সেই অৱস্থাত আমি চিকিৎসা বৃত্তি দিছিলোঁ আৰু তাৰ এটা অভিজ্ঞতা আছিল যে এবাৰ এজন কেঁচুৱা আমাৰ আঙুৰিৰে এটা কেঁচুৱা তেওঁ বহুত ডাঙৰ অসুখ হৈছিলে কিবা এটা লৈ গৈছিলে তেওঁ শিৱসাগৰ এজন চিকিৎসকৰ ওচৰত লৈ গৈছিলে শিশু স্পেচিয়েলিষ্টৰ ওচৰত কিন্তু তেওঁ কি কৰিলে তেওঁ যে কভিড টেষ্ট নকৰাকৈ তেওঁ ট্ৰিটমেণ্ট নকৰোঁ বুলি ক'লে তেনেকৈ একদম উপায়ন্তৰ হৈ পেলাই আঙুলি লৈ আহি পেলাই উপায়ন্তৰ হৈ পেলাই মোৰ লৈ গৈছে আৰু মই যেতিয়া চিকিৎসা কৰিছোঁ চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হৈছে গতিকে সেই কথাটোত মই ভাবিছোঁ যে আমি কিছুমান ক্ষেত্ৰত আমি কিছুমান নিজৰ জীৱন বিপন্ন কৰিও আচলতে কাম কৰিব লাগিব তেওঁলোকৰ উপকাৰৰ কাৰণে আৰু মই এনেই চৰকাৰী হেৰিয়তে শেহতীয়াভাৱে এজন চৰকাৰী চিকিৎসা বিষয়া হিচাপেও নিযুক্ত হৈ আছোঁ আৰু সেই যোগেদিও কভিডৰ বিভিন্ন দায়িত্ব পালন কৰিবলগীয়া হৈছিল বিভিন্ন স্থানত আমাক নিযুক্ত কৰিছিল আৰু সেইধৰণে আমি আমাৰ নিজৰ দায়িত্ব পালন কৰিছোঁ আপুনি চিকিৎসা সেৱাৰ লগতে সাহিত্য চৰ্চা কৰিছে চিকিৎসা সেৱা আৰু সাহিত্য চৰ্চা দুটা সম্পূৰ্ণ পৃথক বিষয় কিন্তু আপুনি এই দুটাৰ মাজত কি ধৰণে সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিছে আপুনি এখন কবিতা পুথিও স্বদেশ চৰকাৰ নামেৰে এখন আপুনি কবিতা পুথিও প্ৰকাশ কৰিছে আপুনি কি ধৰণে সেৱাটো দুইটা বিষয় আগবঢ়াই নিছে হয় দুইটা পৃথক বিষয় যদিও আচলতে সাহিত্যটো এটা মোৰ নিচা সাহিত্য এটা নিচা আৰু এইটো এটা পেচা নিচিনা হৈছে চিকিৎসা বৃত্তি এটা পেচা আৰু সৰুৰে পৰাই সাহিত্যৰ প্ৰতি এটা ৰাপ আছিল আৰু সেই সূত্ৰে মই সাহিত্য চৰ্চা কৰিছোঁ বিভিন্ন ধৰণৰ যেতিয়াই সুবিধা পাইছোঁ য'তেই আছোঁ তেতিয়াই ধৰি লওক ক্ষুদ্ৰ পৰিসৰত মই সাহিত্য চৰ্চা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু সেইধৰণে কবিতা লিখিছিলোঁ বা বিভিন্ন অসমৰ বিভিন্ন বাতৰি কাকতত বিভিন্ন সাময়িক প্ৰসংগক লৈ পেলাই মই বিভিন্ন ধৰণৰ চিঠি লিখোঁ আৰু আমুৰি বিভিন্ন সমস্যাৰ ওপৰতো বিভিন্ন সময়ত চিঠি লিখিছিলোঁ আমাৰ ইয়াত যেতিয়া হেৰি নাছিল আপোনাৰ অগ্নি নিৰ্বাপক কেন্দ্ৰ নাছিল আমাৰ আমগুৰিত এবাৰ 2-3 বাৰ জুই জ্বলিছিল তেতিয়া মই তেতিয়া কলেজত পঢ়ি আছিলোঁ যোৰহাটত তেতিয়া নিজে আমি চিঠি লিখিছিলোঁ আৰু তাৰপিছতে দেখিছোঁ হৈছে আৰু মই যেতিয়া গেলিকিত যেতিয়া চিকিৎসা বিষয় হিচাপে আছিল তেতিয়া আমাৰ হালদিঙৰ পৰা গেলিকিত ৰাস্তাটো খুবেই বেয়া আছিল আৰু সেইটোৰ ওপৰতো এখন চিঠি লিখিছোঁ তাৰপিছত দেখিছোঁ সেইটো বুলিয়ে নহয় সেইটো তাৰ ফলশ্ৰুতি নহয় তাৰপিছত দেখিছোঁ ৰাস্তাটো ধুনীয়া হৈছে তেনেকুৱা নিচিনা কিছুমান ফল পাইছোঁ আৰু সাহিত্যটো এটা পেচা মানে এটা নিচাৰ কাৰণে মই ধৰি লওক আগবাঢ়িছোঁ আৰু সেই হাইস্কুল পৰ্যায়ত সেই কুঁহিপাতত ধৰি লওক সম্পাদনা কৰিছিলোঁ তাৰপিছতে হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে সেই হোষ্টেলতে এখন ধৰি লওক তেনেকৈ আমাৰ এখন জেউতি বুলি এখন মেগাজিন ওলাই আমাৰ হেৰিয়ৰ পৰা বিখ্যাত মেগাজিন সেই জেউতিটো মই লিখিছিলোঁ তাৰপিছতে যেতিয়া সংগীত কলেজত পঢ়িছিলোঁ তেতিয়াও তাৰ হোমকল বুলি যিখন বাৰ্ষিক মুখপত্ৰ বহুদিন ধৰি প্ৰকাশ বন্ধ হৈ আছিল আৰু আমি যেতিয়া পঢ়িব গৈছিলোঁ তেতিয়া 1993-94 চনত তাৰ আকৌ পুনৰুদ্ধাৰণ কৰিছিলোঁ সম্পাদনা কৰিছিলোঁ তাৰপিছত তাৰ যিখন আপোনাৰ ধৰি লওক ৰূপজ্যোতি বুলি আমি ৰূপালী জয়ন্তী যিখন মুখপত্ৰ সেইখনতো তেনেকৈ আছিলোঁ বিভিন্ন ধৰণৰ তেনেকুৱা আপুনি সাহিত্য চৰ্চা কৰে বিভিন্ন কাকত আলোচনীৰ পৰা আৰম্ভ কৰি আৰু মানে
আমাৰ এটা গৌৰৱৰ কথা যে আমি যোৰহাটত থাকোঁতে বহুকেইজন তেনেকুৱা মানুহ লগ পাইছিলোঁ যিকেইজনে সান্নিধ্য পাইছিলোঁ। চৈয়দ আব্দুল মালিকৰ পৰা যতীন বৰগোহাঁই ইত্যাদিকে ধৰি পেলাই বহুকেইজন বিশিষ্ট ব্যক্তি লগ পাইছোঁ আৰু তেওঁলোকৰ পৰা প্ৰেৰণা লাভ কৰিছিলোঁ। হয় হয়, আপোনাৰ এই স্বদেশ চৰকাৰ নামৰ কবিতা পুথিখনৰ বিষয়েও অলপ কওকচোন। স্বদেশ চৰকাৰখন মই আচলতে 2008 চনত প্ৰকাশ কৰিছিলোঁ। তাত বহু আগৰ কবিতাও আছিল আৰু সাম্প্ৰতিক কবিতাও আছিল, নতুন কবিতাও আছিল। বহুকেইজনৰ প্ৰেৰণা আৰু অনুপ্ৰেৰণাত মই কিতাপখন প্ৰকাশ কৰিবলৈ আগবাঢ়িছিলোঁ আৰু এই ক্ষেত্ৰত মোক যথেষ্ট প্ৰেৰণা যোগাইছিল মোৰ প্ৰিয় শিক্ষাগুৰু সুৰেশ ফুকন ছাৰেও। আৰু সেই তেওঁলোকৰ আশীৰ্বাদত প্ৰেৰণাতে মই ধৰি লওক এখন প্ৰকাশ কৰিবলৈ সাহস কৰিছিলোঁ আৰু তাত কেইটামান কবিতা ওলাইছিল, যিবিলাক কবিতা আগৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশো পাইছিল বহুকেইটা, আৰু তেনেধৰণে এখন প্ৰকাশ পাইছিল। আমি জানিব পাৰিছোঁ আপুনি যিখন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, চাৰিঙাখুৰি প্ৰাথমিক বিদ্যালয়, সেই বিদ্যালয়খনৰ সন্মুখত এজোপা প্ৰায় 100-120 বছৰ পুৰণি এজোপা তেতেলী গছ আছে। সেই তেতেলী গছজোপাক লৈ আপুনি এটা কবিতা লিখিছিল আৰু সেই কবিতাটো সেই সময়ত যথেষ্ট জনপ্ৰিয় হৈছিল। সেই কবিতাটো যদি আমাৰ দৰ্শকসকলৰ বাবে অলপ আঁৰাই দিয়ে বা আবৃত্তি কৰি দিয়ে যথেষ্ট ভাল পাম। ভাল পালোঁ, সুখী হৈছোঁ মই। মোৰ সেইটো প্ৰিয় কবিতা। আৰু তাতে চাৰিঙাপুখুৰীত এবাৰ এটা অনুষ্ঠান পাতিছিলে আমাৰ স্থানীয় কিছুমান যুৱকে এটা কবিতাৰ অনুষ্ঠান পাতিছিলে, গধূলি সময়ত পাতিছিলে। সেই অনুষ্ঠানটোক লৈ পেলাই মই সেই কবিতাটো হয়তো লিখিছিলোঁ যে তাত এনেকুৱা এটা কবিতা হ'লে ভাল লাগিব। আৰু সেই কবিতাটোৰ পিছত আমাৰ যিখন চাৰিঙাপুখুৰী মন্ত্ৰী ইংৰাজী বিদ্যালয় তাৰ ৰূপালী জয়ন্তী আছিলে, সেই ৰূপালী জয়ন্তী মুখপত্ৰখনটো প্ৰকাশ পাইছিলে। আৰু প্ৰকাশ পোৱাৰ পিছত বহু মানুহে মোক লগ ধৰি কৈছিলে যে আমাৰ মনৰ কথাটোকে সেই হেৰিজোপাত প্ৰকাশ পাইছে। সেই তেতেলী গছজোপাত সেই বিদ্যালয় দুখনত পঢ়া ছাত্ৰ ছাত্ৰী আৰু ওচৰ চুবুৰীয়া মানুহৰ বহুতো স্মৃতি জড়িত আছে। সেই কবিতাটোৰ জৰিয়তে সেইখিনি প্ৰকাশ পাইছে। ঠিক আছে, মই এইটো স্বদেশ চৰকাৰত অন্তৰ্ভুক্ত কৰিছিলোঁ আৰু কবিতাটোৰ শিৰোনাম আছিল তেতেলীজোপা। শৈশৱৰ পৰা দেখি থকা মোৰ চিৰ চিনাকি তেতেলীজোপা, আনন্দ আৰু বিষাদৰ, সান্নিধ্য আৰু বিচ্ছেদৰ কত ৰঙীন স্মৃতিৰে ভৰা। যিমানে দিন যায় সিমানে আপোন হয় ইতিহাস প্ৰসিদ্ধ চাৰিঙীয়া পুখুৰীৰ শ্যামল পাৰৰ জ্ঞান বৃক্ষ সেই তেতেলীজোপা, যাৰ ছাঁত বহি মই শিকিছিলোঁ পাঠশালাৰ প্ৰথম ধাৰাপাত। খেলিছিলোঁ কত খেল সমনীয়াৰ সতে, খাইছিলোঁ দৌতি ছাৰৰ এছাৰিৰ চাত। কিমান বয়স হ'ব পাৰে বাৰু সেই তেতেলীজোপাৰ? মোৰ পিতাৰ বয়সৰ? নহয়। মোৰ ককাৰ বয়সৰ? নহয়। তেনে মোৰ আজু ককাৰ বয়সৰ হ'বই নিশ্চয়। সেয়াও কোনো নিশ্চিত তথ্য নহয়। বহু যুগান্তৰৰ পুৰণি সেই বৃক্ষ, যাৰ ডালে পাতে সঞ্চিত হৈ আছে কত যুগৰ কত ঘটনাৰ নীৰৱ ইতিবৃত্ত। মোৰ সপোন সোঁৱৰণি তেতেলীজোপা, তোৰ কোলাতে উমলি জামলি পকা তেতেলীৰ অম্ল মধুৰ স্বাদ লৈ মই কতবাৰ পাহৰিছিলোঁ মোৰ নিৰন্ন দিনৰ আধা পেটি ভোকৰ জ্বালা। পখৰ ৰ'দ অথবা চিপ চিপ বৰষুণত তোৰ নিৰাপদ আশ্ৰয়ত অনুভূত হৈছিল নিষ্পাপ লৰালিৰ স্বপ্নময় আনন্দৰ মায়া। মোৰ মৰমৰ তেতেলীজোপা, মোৰ বাবেকে সঁচাকৈ অসহনীয় তোৰ বৰ্তমানৰ এই অস্তগামী দেহা। তই যেন পুনৰ যৌৱনমতী হৈ বিলাই থাক তোৰ স্নেহশীল পৎসায়া, যাক সাৰথি কৰি পুনৰ আৰম্ভ হ'ব নৱপ্ৰজন্মৰ আলোকময় অনন্ত যাত্ৰা। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ পাঠ কৰিছে আপুনি। কবিতাও লিখাৰ লগতে কবিতাও সুন্দৰভাৱে পাঠ কৰিব পাৰে, এই কথাটো আমি আজি জানিব পাৰিলোঁ। লগতে আমি এতিয়া বৰ্তমান আপোনাৰ এই সাহিত্য চৰ্চাৰ পৰা অলপ ফালৰি কাটি আপোনাৰ যি হোমিওপেথিক যি চিকিৎসা সেৱা, এতিয়া বৰ্তমান সময়ত যদি কোনো ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলে এই বৃত্তিটো বা এই সেৱাটো যদি গ্ৰহণ কৰিব বিচাৰে, কি ধৰণে আগবাঢ়িব লাগিব? হোমিওপেথিক চিকিৎসা পদ্ধতি বিশ্বৰ প্ৰসিদ্ধ এটি চিকিৎসা পদ্ধতি, যথেষ্ট জনপ্ৰিয় চিকিৎসা পদ্ধতি। প্ৰথম এই চিকিৎসা পদ্ধতি জাৰ্মানত ডক্টৰ শ্যামুৱেল হেনিমেন নামৰ এজন এলোপেথিক চিকিৎসক, তেখেতে MD উপাধিধাৰী এলোপেথিক চিকিৎসক আছিল। তেওঁ এইটো চিকিৎসা পদ্ধতি প্ৰতিষ্ঠা কৰিছিল আৰু সেই সময়ত যিটো এলোপেথিক চিকিৎসা প্ৰচলিত আছিল, সেই চিকিৎসা পদ্ধতিটো চিকিৎসা কৰি তেওঁ বিৰাট জন্মিছিল। কাৰণ একেখিনি ৰোগকে আকৌ ঘূৰি ঘূৰি আহি থাকে, একেখিনি ৰোগীয়ে দিয়ে
সম্পূৰ্ণ তেওঁ আৰোগ্য নহয় আৰু সেইকাৰণে তেখেতৰ চিকিৎসা বৃত্তিটোৰ প্ৰতি সততা আছিল কাৰণে তেখেতৰ সেই চিকিৎসা পদ্ধতিটোৰ প্ৰতি হেৰি আছিল কাৰণে তেওঁ কি কৰিলে এলোপেথিক চিকিৎসা সেৱাটো সম্পূৰ্ণ বাদ দি অলপ দিন তেওঁ কিতাপ অধ্যয়ন কৰিলে আৰু অধ্যয়ন কৰি পেলাই এই পদ্ধতিটো তেওঁ উদ্ভাৱন কৰিলে উদ্ভাৱন কৰাৰ পিছত এই পদ্ধতিটো ইমান সুন্দৰকৈ বিশ্বত বিয়পি পৰিল যে ইয়াৰ কিছুমান গুণগত মানে উপকাৰিতা আছে ই সদায় মৃত্যুব্যয়ী এই কম খৰচৰে বহু কম খৰচত সাধাৰণ মানুহক চিকিৎসা কৰিব পৰা হয় আৰু ইয়াৰ যোগেদি মানে বহু পুৰণি অসুখ ভাল কৰিব পাৰি আৰু ই পাৰ্মানেণ্টলি কিয়ৰ কৰিব পাৰে সম্পূৰ্ণৰূপে আৰোগ্য হ'ব পাৰে গতিকে এই চিকিৎসা পদ্ধতিটো সেইকাৰণে আমাৰ মাজত ভাৰতবৰ্ষতো যথেষ্ট জনপ্ৰিয় আৰু এই চিকিৎসা পদ্ধতিটো সকলোৱে আদৰি লৈছে বুলি ভাবোঁ আৰু সেইকাৰণে যিখিনি ষ্টুডেণ্টে নতুন যিখিনি ছাত্ৰ ছাত্ৰী সেইখিনি যদি এই চিকিৎসা পদ্ধতিটো অধ্যয়ন কৰিব বিচাৰে এতিয়া আচলতে সকলোৰে চিকিৎসা হাই ছেকেণ্ডেৰী চায়েন্স পাছ কৰিব লাগিব আৰু পাছ কৰাৰ পিছত তেওঁলোকে MBBS যিটো ধৰি লওক প্ৰাথমিক ক্ৰাইটেৰিয়া আয়ুৰ্বেদিক বা হোমিঅ'পেথিক সেইটোৱে প্ৰাথমিক মানে যোগ্যতা সেইখিনি তাত হ'ব লাগিব তেওঁলোকে ফিজিক্স মেথছ হেৰিয়ত PCB যিটো কয় আমাৰ সেইকেইটাত আপোনাৰ মিনিমাম যিটো পাৰ্চেণ্টেজ সকলোৰে একেই আৰু তেওঁলোকে যিটো সৰ্বভাৰতীয় পৰীক্ষা হয় এণ্ট্ৰেঞ্চ হ'ব সেই এণ্ট্ৰেঞ্চত উত্তীৰ্ণ হ'ব লাগিব তাৰপিছত তেওঁলোকে চিলেক্ট কৰিব লাগে যে কোনটো আমি ডিপাৰ্টমেণ্টত যাম মানে কোনটো হেৰিত পঢ়িম সেইধৰণে তেওঁলোকে পঢ়িব পাৰে আৰু এইটো পঢ়িলে এটা ডাঙৰ সুযোগ আছে বহু সুযোগ আছে নিজাববীয়াকৈ ধৰি লওক এটা ক্লিনিক খুলি ৰাইজক সেৱা কৰিব পাৰিলে বা চৰকাৰী খণ্ডতো বহু ধৰণৰ নিযুক্তিৰ সুবিধা আছে আৰু গৱেষণা লাইনতো বহু সুবিধা আছে গতিকে যিখিনি আৰু এইটো মানে এটা বৃত্তি হিচাপে ল'বলৈ গ'লে কিন্তু বিফলতা অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে এইটো আন্তৰিকতাই ল'ব লাগিব আন্তৰিকতাই সেই চিকিৎসা পদ্ধতিটোৰ প্ৰতি তাৰ প্ৰেম থাকিব লাগিব এই চিকিৎসা পদ্ধতিটোৰ যোগেদি মই মানৱীয় উপকাৰ কৰিম বুলি ভাবি ল'ব লাগিব তেতিয়াহে মই ভাবিছোঁ এজন প্ৰকৃত চিকিৎসক বা সফল চিকিৎসক হ'ব পাৰিব হয় হয় আমাৰ ধন্যবাদ জনাইছোঁ লগতে বৰ্তমান সময়ৰ যিটো অসমৰ সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পৰিস্থিতি আপোনালোকে বিভিন্ন ধৰণৰ ফিল্ডত গৈ কাম কৰিবলগীয়া হৈছে এই বিভিন্ন ধৰণৰ সমস্যাসমূহ আপোনালোকে চকুৰ আগত দেখিছে এই বৰ্তমান সময়ৰ যি সামাজিক ৰাজনৈতিক পৰিস্থিতি এই সম্পৰ্কত আপুনি কি ক'ব বৰ্তমান সামাজিক ৰাজনৈতিক পৰিস্থিতি বুলি ক'লে আমাৰ কথাটো জটিল হয় আৰু এইবিলাকত মতামত দিবলৈ আমি ধৰি লওক কোনো ৰাজনৈতিক হেৰিয়ৰ পৰিক্ষেত্ৰৰ মানুহ নহয় গতিকে কথা হ'ল কি আচলতে আমি সততাৰে প্ৰতিটো ক্ষেত্ৰতে যদি আগবাঢ়ি যাওঁ নিজৰ নিজৰ ক্ষেত্ৰ যিখন ক্ষেত্ৰ আছে প্ৰত্যেকে যদি আমি সততাৰে আগবাঢ়ি যাওঁ তেতিয়াহ'লে নিশ্চয় এখন সুন্দৰ ভৱিষ্যত আমি হাতত পাম আৰু প্ৰত্যেকেই আচলতে আত্মসমালোচনা কৰাৰ দৰকাৰ আনক সমালোচনা কৰাতকৈ আমি নিজে আত্মসমালোচনাৰে আগবাঢ়িব লাগিব আৰু যাৰ ভুল হৈছে সেইটো দেখুৱাই দিয়াটো অতি দৰকাৰী দায়িত্ব আৰু যিখিনি শাসনত আছে সেইখিনি অন্তত সাধাৰণ মানুহখিনিৰ কথা ভাবিব লাগিব অকল চমক সৃষ্টিৰ বাবে যিকোনো কাম কৰাটো আমি নিবিচাৰোঁ চমক সৃষ্টিৰ পৰিৱৰ্তে যাতে প্ৰকৃত লোকসকল উপকৃত হয় আৰু প্ৰকৃত তেওঁলোকে এটা সেৱাৰ সুবিধা পাইছে তেওঁলোকো গতিকে সেইখিনি যাতে তেওঁলোকে আগবঢ়াই নিয়ে আৰু বিৰোধী পক্ষত থকাখিনিও যাতে সততাৰে যিখিনি শুদ্ধ কথা সেইখিনি যাতে হয়ভৰ দি পেলাই আমাৰ অসমখনৰ বা ভাৰতবৰ্ষখনৰ উন্নতিৰ স্বাৰ্থত তেওঁলোক আগবাঢ়িছে তাকে কামনা কৰোঁ হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমানখিনি সময় দিয়াৰ বাবে আসাম লাইভ 7ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ জনাইছোঁ অশেষ ধন্যবাদ ধন্যবাদ আসাম লাইভ 7ৰ সমূহ কৰ্মকৰ্তা তথা দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰাও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি আহি আপোনালোকৰ সন্মুখত এইখিনি কথা ব্যক্ত কৰি বৰ সুবিধা দিয়াৰ বাবে আৰু আশা কৰিছোঁ ভৱিষ্যতত আপোনালোকক লগ পাম হয় নিশ্চয় আপুনিও আপোনাৰ কৰ্মক্ষেত্ৰত সততাৰ নিশ্চয় আগবাঢ়ি যাওক জনসাধাৰণৰ বাবে দৰিদ্ৰ জনসাধাৰণৰ বাবে আপোনাৰ যি সেৱাৰ মনোবৃত্তি এনেদৰে আগবঢ়াই নিয়ক সকলো যাতে উপকৃত হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ দৰ্শকসকল আপোনালোকক জনাবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁ যে প্ৰত্যেক মাহৰ 15 দিনৰ মূৰে মূৰে আমি ৰোগ চৰ্চা সম্পৰ্কীয় স্বাস্থ্য বিধান সম্পৰ্কীয় এটা শিতান আমি আৰম্ভ কৰিবলৈ গৈছোঁ য'ত উপস্থিত থাকিব বিশিষ্ট চিকিৎসক ডাক্তৰ ৰুবুল চন্দ্ৰ বৰুৱা আপোনালোকে তেওঁৰ পৰা বিভিন্ন ধৰণৰ ৰোগ সম্পৰ্কীয় বিভিন্ন কথা জানিব পাৰিব তাৰ বাবে আপোনালোকে প্ৰশ্ন অৱতাৰণা কৰিব পাৰিব আমাৰ আসাম লাইভ 7ৰ এই অনুষ্ঠানৰ কমেন্ট বক্সত বা যেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠানটো আৰম্ভ হ'ব তাৰ আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ প্ৰশ্নসমূহ আপোনালোকে অৱতাৰণা কৰিব পাৰিব আৰু আমি পিছৰ অনুষ্ঠানত সেই প্ৰশ্নসমূহৰ সমাধান দিবলৈ আমি চেষ্টা কৰিম আৰু আপোনালোকক আমি পূৰ্বতেই জনাইছোঁ যে ডক্টৰ ৰুবুল চন্দ্ৰ ডাঙৰীয়াই তেখেতৰ যিখন ক্লিনিক আছে আমগুৰিত যিখন ক্লিনিক আছে তাত প্ৰত্যেক মাহৰ ৪ৰ্থ মঙলবাৰে আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ হোমিঅ'পেথিক চিকিৎসা প্ৰদান কৰি আহিছে
আপোনালোকে তেখেতক আমাৰ স্ক্ৰীনৰ তলত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে আপোনালোকে নতুবা আপোনালোকৰ ওচৰৰ যদি কোনোবা এনে ধৰণৰ ৰোগত আক্ৰান্ত লোক আছে যিসকল আৰ্থিকভাৱে দুৰ্বল তেওঁলোককো ইয়াত যোগাযোগ কৰি দিব পাৰে ধন্যবাদ জনাইছো চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান আলাপ